Hey guys, আজি মই অৰিঅ' বিস্কুটৰ কেকৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা নিশ্চয় কৰি দিব। আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই বিস্কুটৰ পৰা ক্ৰীমখিনি আঁতৰাই ল'লোঁ। এতিয়া মই বিস্কুটখিনি মিহিকৈ মাৰি ল'ম। এতিয়া মই সৰু চচপেনত কাগজ এডোখৰ দি লৈছোঁ আৰু কেকত দিবৰ কাৰণে মই ইনো পেকেট এটা লৈছোঁ। এতিয়া মই কেকত দিবৰ কাৰণে 1 কাপ গাখীৰ লৈছোঁ। মই মলাইখিনি দিয়া নাই, সেইবাবে চাকি লৈছোঁ। এনেকৈ অলপ দেৰি ফেটি থাকিম আৰু ইনো পেকেটটো দি আকৌ ফেটিম। এয়া মোৰ ফেটা হৈ গ'ল। এতিয়া মই চচপেনটোত দি দিলোঁ। এয়া এতিয়া 30 মিনিটমানৰ পিছত চাম। এয়া কেকটো হৈ গ'ল, বহুত সফ্ট হৈছে। এনেকৈ কেতিয়াবা ঘৰত বনাই খাবচোন। ভিডিঅ'টো কিন্তু লাইক এটা কৰিব নাপাহৰিব দেই।